কলমৌ শাক বাৰীৰ পৰা ছিঙি আনিলোঁ এতিয়া। এইবোৰ বাৰীৰ জলকীয়া দেই। কলমৌ শাক এতিয়া বাৰীৰ পৰা ছিঙি আনিলোঁ, একদম কেঁচা হৈ আছে। মই নাস্তা বনাবলৈ দুবাতি ল'লোঁ আটা। পৰঠা বনাবা? পৰঠা বনাম, গোল পৰঠা, লচ্ছা পৰঠা। দুবাতিয়ে হ'ব, গোট হৈ যায় তলৰ নিমখ দিলোঁ। সৰু চামুচত 2 চামুচ ৰিফাইন তেল দিলোঁ। অলপ দেৰি এনেকৈ ঢাকি থৈ দিব লাগিব। কিবাখনে হৈ গ'ল। গোল পৰঠা বহুত ধৰণৰ বনাব পাৰি, আজি মই এনেকুৱা ধৰণৰ বনাই। লচ্ছা পৰঠা মই দুবিধত দেখুৱাম বনাই, কেইবাবিধৰো বনাম। এই দাঁতো হ'ব নালাগে, প্ৰেছাৰতে থাকিব লাগে। এইটো আকৌ মই এনেকৈ বনাইছোঁ।
পৰঠা মানে এনেকৈ ঘূৰাই ঘূৰাই ভাজিবলৈ হয়। তেল দি ভাজিছোঁ। ঘিউ দিও ভাজিব পাৰি, বাটাৰ দিও ভাজিব পাৰি। মই মানে ৰিফাইন তেল ল'লোঁ। কালাৰ কি ধুনীয়া উঠিছে চালে।